সাবস্ক্ৰাইব কৰক ইনফৰমেটিভ আছাম চেনেলক আৰু বেল আইকনটো দবাওক আপুনি বিচৰা নতুন নতুন ভিডিঅ' সকলোৰে আগত চাবলৈ। নমস্কাৰ বন্ধুসকল, ইনফৰমেটিভ আছাম চেনেললৈ মই সীমান্ত মণ্ডল আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, অসমৰ ছাত্ৰ ছাত্ৰীৰ বাবে এটা ভাল খবৰ। অসম চৰকাৰে যোৱা বছৰৰ দৰে এইবেলি শহীদ আঁচনি দিব বুলি ঘোষণা কৰিছে। এই আঁচনিৰ জৰিয়তে প্ৰতিজন দৰিদ্ৰ ছাত্ৰ ছাত্ৰীয়ে 10,000 টকাকৈ স্কলাৰশ্বিপ বিধেয়ক পুঁজিৰ পৰা লাভ কৰিব। যদি আপুনি এজন ছাত্ৰ হয় আৰু এই আঁচনিৰ সুবিধা লাভ কৰিব বিচাৰে তেন্তে এই ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব। কিন্তু ফ্ৰেণ্ডছ, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা অনুৰোধ কৰিছোঁ, যদিহে আপোনালোকে ইনফৰমেটিভ আছাম চেনেললৈ প্ৰথমবাৰলৈ আছে তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন বেলটো অন কৰি দিব, কাৰণ মোৰ আহিবলগীয়া নতুন ভিডিঅ' আপডেটছ পাই থাকিব। তেন্তে আহক ফ্ৰেণ্ডছ, ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিব লাগিব। এই ফৰ্মখনত মই দেখুৱাই আছোঁ, এপ্লাইছেন টু দ্য ডেপুটি কমিশ্যনাৰ। ইয়াত ডিষ্ট্ৰিক্টৰ নামটো দিব। ফৰ এভেইলিং ফাইনেন্সিয়েল এছিষ্টেন্স ফৰ এডুকেশ্যন বেনিফিট আণ্ডাৰ MLA এৰিয়া ডেভেলপমেণ্ট ফাণ্ড গভৰ্ণমেণ্ট অফ আছাম। ইয়াত লেখ দিছে, ইয়াত আপোনাৰ নিজৰ সমষ্টিৰ নামটো দিব। নেম অফ দ্য এপ্লাইছেন, আপুনি কেপিটেল লেটাৰত আপোনাৰ নামটো দিব। ডেট অফ বাৰ্থটো দিব আপোনাৰ। তাৰপিছত জেণ্ডাৰ হয়, আপুনি যদি মেল হয় মেল দিব, ফিমেল হ'লে ফিমেল টিক দিব। গাৰ্জিয়েনছ নাম দিব, আপোনাৰ গাৰ্জিয়েন মাদাৰ নাম হ'লে আপোনাৰ পিতৃৰ নামটো দিব, বা আপোনাৰ যদি মাতৃৰ নাম দিয়ে এই মাতৃৰ নামটো দিব। ৰিলেশ্যনশ্বিপ, আপোনাৰ গাৰ্জিয়েন কি হয়, মাদাৰ হয় নে ফাদাৰ হয়, এইটো দিব, টিক দিব। গাৰ্জিয়েনছ অকুপেঞ্চ, আপোনাৰ অকুপেশ্যনটো দিব। তাৰপিছত ফ্ৰেণ্ডছ, আপোনাক দেখুৱাই আছোঁ, ইয়াত আপুনি যদি আৰ্বান এৰিয়াত হয় ইয়াত আপুনি ডিষ্ট্ৰিক্টৰ নামটো দিব আৰু মিউনিচিপেলিটিৰ নামটো ইয়াত দিব। তাৰপিছত ৱাৰ্ড নাম্বাৰটো দিব, পোষ্ট অফিচ, লোকেলিটি। তাৰপিছত আৰু যদি ৰুৰেল এৰিয়াত হয় ব্লক নেম, GP নেম, ভিলেজ নেম, পুলিচ ষ্টেচন, পিনক'ড আৰু আপোনাৰ পাছপৰ্ট চাইজ এখন ফটো দিব লাগিব ইয়াত। তাৰপিছত 6 নম্বৰটো কাষ্ট, জেনাৰেল হয় নেকি, ST বা SC ইয়াত দিব। ৰিলিজিয়ন, আপুনি হিন্দু হয় নে মুছলিম হয় বা খ্ৰীষ্টান ইয়াত দিব। আৰু মোবাইল নাম্বাৰটো দিব, মোবাইল নাম্বাৰটো আপোনাৰ কম্পালচাৰী। তাৰপিছত আপোনাৰ ইয়াত বেংক ডিটেইলছটো দিব, বেংক ডিটেইলছ, বেংকৰ নাম, ব্ৰাঞ্চৰ নাম, IFSC কোডটো দিব, একাউণ্ট নাম্বাৰটো দিব। তাৰপিছত একাউণ্ট হোল্ডাৰ্ছ নেম, মানে যাৰ নামত আছে তাৰ নামটো ইয়াত দিব। পেন কাৰ্ড থাকিলে পেন কাৰ্ডটো দিব। তাৰপিছত কোৱালিফিকেশ্যন, আপুনি আপোনাৰ কোৱালিফিকেশ্যন দিব, আপুনি কোন ক্লাছত পঢ়ে বা আপুনি মেট্ৰিক নে হায়াৰ ছেকেণ্ডেৰী এইটো দিব। তাৰপিছত কোৰ্ছ টাইপ, আপুনি কোৰ্ছটোৰ নাম দিব, আপুনি HSLC হ'লে HSLC বা UG বা PG হ'লে PG, ভকেশ্যনেল হ'লে ভকেশ্যনেল দিব। কোৰ্ছ নেমটো দিব ইয়াত। তাৰপিছত আপোনাৰ এড্ৰেছ অফ দ্য ইনষ্টিটিউশ্যন, আপুনি কোনটো ইনষ্টিটিউশ্যন বা আপুনি কোন স্কুলত বা কলেজত পঢ়িছে সেইটো নাম ইয়াত দিব। ডেট অফ এডমিশ্যন টু দ্য কোৰ্ছ, তাৰপিছত আপুনি কেতিয়া এডমিশ্যন কৰিছে ইয়াত ডেটটো দিব। তাৰপিছত 12 নম্বৰটোত আছে, whether any family member of the beneficiary is a government employee, ইয়াত no দিব। whether any gov aid is received earlier under any, ইয়াতো no দিব। তাৰপিছত আপোনাৰ ID প্ৰুফ টাইপ, আপুনি যদি ভোটাৰ ID দিয়ে ইয়াত ভোটাৰ ID লিখি দিব, বা আপুনি পান কাৰ্ড হ'লে পান কাৰ্ড দিব, আৰু ইয়াত ID নাম্বাৰটো দিব। পান কাৰ্ডৰ হ'লে পান কাৰ্ডৰ ID নাম্বাৰটো দিব, আৰু ভোটাৰ কাৰ্ড হ'লে ভোটাৰ কাৰ্ডৰ IDটো দিব। তাৰপিছত ইয়াত আপুনি আপোনাৰ লোকেল MLA যে আছে তাৰ পৰা ইয়াত ছিগনেচাৰ আৰু চিল ল'ব লাগিব। ইয়াত ডেটটো দিব আৰু এমাউণ্টটো ইয়াত লিখি দিব 10,000 বুলি। তাৰপিছত ইয়াত ডেটটো দিব লাগিব, ডেট প্লেচ। তাৰপিছত আপোনাৰ ছিগনেচাৰ অফ দ্য এপ্লাইছেন, ইয়াত আপোনাৰ নামটো দিব। চ' ফ্ৰেণ্ডছ, এইখিনিয়ে আৰু বেছি নাই। তাৰপিছত আপোনাৰ ইয়াত দিছে যে ডকুমেণ্টছ কি কি লাগিব পাৰে, পান কাৰ্ড, ভোটাৰ ID বা ড্ৰাইভিং লাইচেন্স, এনৰেগা জব কাৰ্ড হ'লে হ'ব। তাৰপিছত ইয়াত তলত আছে ফৰ অনাৰেবল MLA's ৰেকৰ্ড, ইয়াত আপুনি আপোনাৰ নামটো দিব। তাৰপিছত গাৰ্জিয়েনছৰ নামটো দিব, ৰিলেশ্যনশ্বিপ বেনিফিচিয়াৰী, আপোনাৰ এড্ৰেছটো দিব আপোনাৰ গাৰ্জিয়ানৰ। তাৰপিছত ইনষ্টিটিউটৰ নেম দিব, আপোনাৰ স্কুলৰ বা কলেজৰ নেম দিব, কোৰ্ছ নেমটো দিব, এমাউণ্টটো দিব ইয়াত 10,000 বুলি। এইখিনি চ' ফ্ৰেণ্ডছ,
এইখিনিয়ে আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক আৰু শ্বেয়াৰ কৰি সকলো ছাত্ৰ ছাত্ৰীক জানিবলৈ দিয়ক। আকৌ এটা নতুন ভিডিঅ' হৈছে লগ পাম, তেতিয়ালৈকে নমস্কাৰ।